কৃষ্ণ হুয়া তুমি কৃষ্ণ জন্ম হৈ গ'ল তেৰা ভগৱান এনেকৈ নেকান্দে নহয়। আজিকালি ল'ৰা ছোৱালীহে জন্মিছ এনেকৈ কান্দে, ইমান নাকান্দে, তেতিয়া হাঁহি হাঁহি জন্ম হ'ব। কৃষ্ণ সকলোকে প্ৰথমে হালধীয়া ওলগ জনালোঁ, শ্ৰদ্ধা জনালোঁ। শ্ৰীকৃষ্ণ প্ৰভুকে মঞ্চৰ পৰা সেৱা জনালোঁ। জয় গুৰু শংকৰ। সকলোতকৈ ভাল লগা কথাটো হৈছে যে আমি অসমৰ বিভিন্ন অনুষ্ঠান কৰোঁ। আপোনালোকে বেলেগ অনুষ্ঠানৰ যদি ভিডিঅ' পায়, মই যদি মিছাই কৈছোঁ আপোনালোকে চাব। অসমৰ বিভিন্ন অনুষ্ঠান কৰোঁ, চবতকৈ বেছি মানুহখিনি মৰিগাঁৱতে পাওঁ। 165 বছৰীয়া আৰু 55 সংখ্যক কমিটি ভাওনা ই আমাৰ মাজত সদায় বিৰল হৈ থাকক। কমিটিখনৰ যি কষ্ট, কিমানখিনি কষ্ট ত্যাগৰ ফলত ইমান সুন্দৰ অনুষ্ঠান এটা আপোনালোকৰ সন্মুখলৈ আগবঢ়াই দিয়ে। সমূহ দৰ্শকক শ্ৰদ্ধাৰে অনুৰোধ জনাইছোঁ, কমিটিখনৰ কাৰণে এটা হাত চাপৰি বজাই যায়। ধন্যবাদ, বহুত বহুত ধন্যবাদ। সদায় এনেকৈ ভালে থাকক, সেইটো আমি বিচাৰোঁ। বহুত মানুহ হৈছে ন বাপী। সত্য সন্ধ্যা আমাৰ অংকীয়া নামভাগ যিহেতু গুৰুজনাৰ সৃষ্টি, সেইকাৰণে আমাৰ অনুষ্ঠানৰ আৰম্ভণিতে গুৰুজনাৰ সেৱা জনাই লৈছোঁ। অকণমান কিন্তু তালটো ধৰিবনে ধৰিবনে? আপোনালোকৰ মেইনজন অহাই নাই আমাৰ মোহন সত্য সন্ধ্যা পিতা কুকুম্বৰ বৰপিয়াতে নামে সত্য সন্ধ্যা পিতা কুকুম্বৰ বৰপিয়াতে জন্ম লৈলা শ্ৰীমন্ত শংকৰ। বহুত বহুত ধন্যবাদ। এতিয়া মোহনক আদৰণি জনাওঁ। মোহনক মই ক'লোঁ মোৰ নিচিনাকৈ দুটা গান গাওঁ, ঠিক আছে মই নেগাওঁ। চব মানুহক মই আনিবলৈ অনুষ্ঠানবিলাক একেই কৰোঁ। একেই কৰাটো আমাৰ দুখ নহয়। বছৰত কিমান অনুষ্ঠান আমি সদায় বেলেগ বেলেগ কথা কেনেকৈ কওঁ। মোবাইলত ৰেকৰ্ডিং কৰিলে চবেই চাই দিয়ে, আমি কি ক'ম আগতেই জানে মানুহে।
মোহনে কৈছে মই বেলেগকৈ ওলাম কেনেকৈ ওলাব জানে এই যে বিহু কম্পিটিশ্যনবিলাক যে পাতে বিহুৰ সময়ত নাচনীজনে যে বহুত পেণ্ডেল ঘূৰি ঘূৰি নাচি বাগি ঘূৰি নাথাকে জানো লাষ্টতো ভাগৰি যায় বিহু কমিটি যদি নাচত গান এই নাচনীজনীহে আহিব মই বিহুটো অকণ গাই দিব লাগিব মাতোনে মোহনক এইবাৰৰ নাচনী কি হলে কি হল এয়া দৰ্শক এই ইমান দৰ্শক বেলেগ জেগাত নেদেখে যে চকৰ মাৰি দিছে কলা কলা মানে বোলে মানুহৰ মূৰবিলাকহে আছে মাই দক বহুত দিনৰ মূৰত নাচিছো যে চব ধৰি কৰি দেখিছো কথা ক'বলৈ এটা ভয়ে লাগিছে আগফালে মানুহ এইফালে মানুহ সেইফালে মানুহ সেইফালে মানুহ বিহুত যে শেষত ধুনীয়াকৈ যেতিয়া গাই গাই বিদায় দিয়ে নাচনীজনী দুখ লাগে ন ঐ বেলি বিহু ভুলটোৱে চুটিনে মই ওখ হৈছো নাজানো এটা নাচনীয়ে গাব ফুপাই ফুপাই নাচি নাচি তাৰপিছত নাচনে গাব ধুনীয়াকৈ ধুনীয়াকৈ এই বেলি বিহুতে যোৱা গৈ কিন্তু নাচনীজনী ইমান কিমান কষ্ট হয় নাচনীজনী যিহেতু নাচি নাচি কেনেকৈ গাই জানা নাই ভাগৰ লগাৰ পিছত মানে একটা বুজি নোপোৱা হয় যে ইমান কষ্টকৈ নাচে বুজি নোপোৱা হৈ যায় গতিকে মই কেঁচাত ক'লোঁ বোলো ধৰ্মীয় অনুষ্ঠানত আমি বিহু গাই গাই যে কিমান অসমীয়া মানে বিহু হয়নে নহয় আপুনি বিহু যেনেকুৱা অনুষ্ঠানতে যেনেকুৱা পৰিস্থিতিতে নাগাওক কিয় বিহুৱে আৰু বিহুৰ মাত শুনিলে আমাৰ অসমীয়া মই ৰাইজে কৰে গেলাৰী মন্দিৰৰ ওপৰতো মানুহ নতুনকৈ বনাইছে হয়নে আমাৰ এই থিয়েটাৰত যে গেলাৰী থাকে গেলাৰীত বহিলে সঁচাকৈ নাটক চাই ভাল লাগে মোক এতিয়া কেকে বুলি জানা আগত বহুৱাই দিয়ে কোনো আগত গ'লে জ্বৰ উঠালি উঠে গেলাৰী বহিহে ভাল পাওঁ ৰাইজ কেনেকুৱা অকল গেলাৰী ৰাইজ আছিলে বোলে হৰি সঁচাকে দেই মৰিগাঁৱত আজি 10 বছৰ বেহাৰবাৰী যাত্ৰাত মৰিগাঁৱত মানে সকলোতেতো আমি অনুষ্ঠান কৰোঁৱেই মৰিগাঁও নগাঁও আমি দুজন মানে নগাঁও ইটছ মানে আনবিলিভেবল হ'ব চাহ অসমীয়াতে কওক আমাৰ কেকেচাই যেতিয়া ইংলিছ পাৰিব চব বেহুচ হৈ যাব কেকেচাই ইংলিছটো চবে শুনিছে ন কেকেচাই চবতে কৈ এবাৰ মৰিগাঁৱতো বহুতবাৰ কৈছে এবাৰ ইংলিছলৈ এবাৰ কৈ দিওঁ ইংলিছত কিন্তু আই ৱান্ট টু সে দেট মই এটা কথা কওঁ মই কিন্তু আমি দুটাই কথা পাতিছোঁ চৰাইবাহী মৰিগাঁও হয়নে নহয় বেহাৰবাৰী আৰু পুষ্পগুৰি কমিটি ভাওনাৰ কথা কমগৈ আমি দুটাই কি বা মই কিবাকৈ আপোনালোকৰ জেগাখিনি আৰু ভাওনাখনৰ বিষয়ে এলাইন হ'লেও ক'বলৈ চেষ্টা কৰিম কিন্তু মানুহ চবে বেয়াটোৱে কয় বেয়াটোৱে লিখে বেয়াটোৱে দেখে ভালটো অলপ ক'ব লাগে ন যে ভাওনাৰ প্ৰতি ইমান মৰম বা শিল্পীৰ প্ৰতি ইমান মৰম আমাৰ আগত হোৱা অনুষ্ঠানটো আপোনালোকে ইমান তেওঁলোকে সহযোগিতা কৰিছে চাওঁ বঢ়িয়া কথা মানে ইণ্ডিয়া গেট ক'ত আছে চাহ কিনো কাণে কৰোঁ কিবা খোৱা বোৱা ব্যৱস্থা নেকি বাৰু এক্সট্ৰাকে মোক কৈছে যে বেছি মণি দেৰি থৈ আহিছে ন
যাতে চকু চঞ্চল নাথাকে মোক কৈছে না মই কেইকেইটা কেইটাৰ কথা চবেই জানে ন কেইকেইটা মঞ্চত উঠাৰ লগে লগে চব ভাল পোৱা ছাগলীৰ ওচৰলৈ ল'ৰাটো নিজে গুচি আহে ঘৈণীয়েকৰ ওচৰলৈ গিয়ে গুচি আহে তাৰ মঞ্চত কেকে উঠিছে ন আপোনালোকে চিন্তা নকৰিব কেকেচা চিন্তা নকৰিব কেকে মানে কেকেচা য'ত যায় মোহন লেমটো হৈ আহিবই কাৰণ মোহন কিয় আহে মোহন কমিটিয়ে নামাতিলেও আহিব কাৰণ মোহনক কোনে পঠিয়াই জানেনে মণিব ইয়াত যি যি দুষ্টামি কৰিব সব মণিবক মই লগাব লাগে সেইকাৰণে মোক 100 টকা দিয়ে আৰু ইয়াত যি যি দুষ্টামি কৰে সেইখিনি মই লগাব নালাগে সেইকাৰণে মোক কেকেচা এক্সট্ৰাকৈ 100 টকা দিয়ে মাজতে মই পইচা লৈ চলি আছো আৰু অৱশ্যে মই মানে কথা এটা কওঁ দেই শুনকচোন মানে ইণ্ডিয়া গেট ক'ত আছে হা ইয়াত সুধি দিলি যে মই মোক কিছুমান কথা মই পঢ়া কথাটো য'ত ত'ত সুধিবলৈ মই দিওঁ ইণ্ডিয়া গেট ক'ত আছে দেলহি গ'লে ইণ্ডিয়া গেট চাব পাৰিব পাম তাতে চাই ন ইমান পইচা খৰচ কৰি দেলহি কিয় যায় কিয় আগ্ৰাতহে আছে ইয়াত ক'ত পাব ইয়াত মৰিগাঁৱতে আছে মৰিগাঁৱত ক'ত ইণ্ডিয়া গেট আছে আমাৰ লগত ফটো উঠিবলৈ আহিছে মানুহ এটা হাঁহি দিছে দাঁতটোতে মাজত থাক ইয়াত এটা গোটেইটো এটা ইণ্ডিয়া গেট কিন্তু এটা কথা দেই সঁচাকৈ এটা কথা মানুহৰ এই ফূৰ্তিটো লাগে কৰোণা বুলি 2 বছৰ গ'ল হয়নে বিভিন্ন ধৰণৰ চিন্তা ল'ৰা ছোৱালী পঢ়া শুনা গিৰিয়েকৰ অনেক ধৰণৰ চিন্তা ব্যৱসায় চাকৰি মানুহবিলাকে বেমাৰ আজাৰ আজিকালি বেছি নহয় জানো খাবই নোৱাৰে দেখোন কোনোবাই ক'ব বেঙেনা নাখাবি খজুৱতিৰ কাৰণে বেয়া কোনোবাই ক'ব বেঙেনা খা কলেষ্ট্ৰলৰ কাৰণে ভাল এতিয়া কি কৰিব গোটেই জীৱন চেলমনি বুদ্ধি হৈ গৈছে কিন্তু মই যেনিবা আপোনালোকৰ আশীৰ্বাদ প্ৰভুৰ কৃপা আজি প্ৰায় 5 বছৰ মানে হ'ল ৰেগুলাৰ 2-3 কিলোমিটাৰ খোজকাঢ়োঁ মাছ মাংস এইবোৰ নাখাওঁৱেই কেঁচা চব্জি খাওঁ তাকো অৰ্গেনিকটো সোনকালে সোনকালে উঠোঁ ৰেগুলাৰটো খোজ কাঢ়োঁ খোৱা বোৱা খুবেই খাবলৈ মেডিচিন আদি নাখাওঁ যিমান পাৰোঁ এইখিনি মানি চলোঁ বেছি প্ৰটিন থকা খাদ্য নাখাওঁ খালি বেয়া জমনি গতি কৰি পেলালে ভৰিচ আদি কৰি এতিয়া মোক কওকচোন কোনে কেছেটৰ এতিয়ালৈকে গান শুনা নাই বা কেছেটৰ কাৰবাৰটো দেখা নাই সৰু ল'ৰা ছোৱালী কোনে হাতটো ডাঙৰকচোন কেছেটৰ গান শুনা নাই এই বহুত আছে কেছেটৰ গান নুশুনা কোন আছে এই আছে পিছলৈ বহুত আছে আগতে কেছেটৰ ডাঙৰ প্ৰব্লেম হয় এতিয়া যেনেকৈ আমি গান শুনিলে সমস্যা মোবাইলটো চাৰ্জ নাথাকিলে কেছেটৰ এটা যন্ত্ৰ এটা আছে এতিয়া পুলি বুলি কয় কেছেটবিলাক বহুত দিন থৈ দিয়ে অলপ পুৰণা হৈ যায় ৰিলবিলাক কেতিয়াবা কি হয় সেইটো মানে ফচি যায় এই মনলে উভতিয়ালে লৰালি এই মনলে উভতিয়া হয়নে এইটোলৈ দেখো মই মোৰে ভিতৰে এটি সপোন আবেগে উপচে ভাবিলে তইতো মোৰে সাৰে জোৰ ময়ো দেখো সপোন কেতিয়াবা এই পুলিটো প্ৰব্লেমৰ কাৰণে ফাষ্ট চলে ফটাফট যদি চিত্ৰানি চিঙান মিছি আই কৰি হয়নে যদি চিত্ৰানি চিঙান মিছি আই কৰি বোলে হয়নে ভগৱান ময়ো এটা কৃষ্ণ ইমান সুন্দৰকৈ গাইছে ৰাসৰ কৃষ্ণ জন্ম হৈ গ'ল এৰা ভগৱান এনেকৈ নেকান্দে নহয় আজিকালি ল'ৰা ছোৱালীহে জন্মিছিলে এনেকৈ কান্দে ইমান নাকান্দে তেতিয়া হাঁহি জন্ম হ'ব কৃষ্ণ হোৱা শুনি আহিলে ৰদনীয় এই চাৰি মুখে পিতা গৈও আহি উঠি এই চাৰি মুখে ৰমাই পঢ়ে দে
চাৰিমুখে বমাই বেগ কৰিছে একো বুজিয়ে পোৱা কেনেকৈ বুজিব চাৰিখন মুখে একেলগে বেগ কৰিলে ক'ত মানুহে বুজি পাব হৰহে বৃষভতে কটীয়া হে পুষ্পৰথে বসুমতী কৰে হে নাভিছে এইটো কি অকলে ঠিক নাই দিছে ই মোক কৈছে আপুনি অকণমান কথা কওক এই পানী সমস্যাটো যে এই বিয়োগ কৰে পাৰিবিনে ন মানুহে মানুহ গোটেই জনসমুদ্ৰ সঁচাকৈ ইয়াত সোমাই দিলে আমি হেৰাই থাকিম নেকি কোন আছিল ইমান ইমান মানুহ আপোনালোকৰ কিবা ক'ব লগা সুধিব লগা আছে নেকি ৰাইজৰ কিবা আছে নেকি মই থাকিব পৰা নাই থেংক ইউ কেকে চাই ধুনীয়া কথা ক'লে আপোনালোকে হাত চাপৰি মাৰি দিয়ে আৰু মই মোৰতো এনেকুৱা মোৰ চৰাইবাহী বা মৰিগাঁও মই আগৰ পৰা জড়িত এটা নাটক কৰা এইটো মোতকৈ সৰু এই মানুহখিনি বহুতে মোক হয়তো আগৰ পৰা চিনিয়ে পায় আৰু মোৰ প্ৰতি অকণমান আপোনালোকৰ মৰমটো ভাবি পখাই মখা কাঁহ মাৰিলেও হাঁহিছে গম পাইছোঁ ঠিক তেনেকৈ কাঁহটো বাদে দে বেলেগ কিবা তেনেকৈ শিকনি চিকনি তোক চৰ মাৰিলেও হাঁহি নেকি ঠিক নাই আপুনি হাঁচি মাৰিলে হাঁহিব হাঁচি মাৰিলে হাঁহে নে নাহাঁহে নাজানো কিন্তু শিকটি মাৰিলে আকৌ হাঁহে হাঁহিব মাকটো এইবিলাক কি হৈছে কিন্তু মই হেল্ল' বুলি কৈলেও মই কিবা এটা কৰিলে মানুহে নাহাঁহিলে হাত চাপৰি দিব হেল্ল' এয়াই হৈছে চৰাইবাহী মানুহ চাওঁ বিৰাট ভাল পায় আপোনালোকে দেই সঁচাকৈ আমিওতো ক'ৰবাত কৰোঁ এনেকৈও কৈছোঁ এইটো বৰ ডাঙৰ থাকে চব জেগাতে থাকে ইয়াত অকল বেলেগকৈ আছে থেংক ইউ এটা কথা কওঁ দেই সৰু ভাল ধেমালিৰ মাজত ভাল কথা সৰু ল'ৰা ছোৱালীবিলাক যিটো কৈশোৰ কাল বুলি কয় ক'ৰবাত মূৰটো মাৰিব লাগে কৈশোৰ কালত ল'ৰা ছোৱালীবিলাকে মোবাইল চাওঁ আমি সৰুৰ পৰা যে মোবাইল চাওঁ মোবাইলটো বিৰাট ডাঙৰ মাৰাত্মক বেমাৰ সৰু ল'ৰা ছোৱালীক মোবাইলটোৰ পৰা আঁতৰাবলৈ চোৱাৰ আগতে প্ৰথম মাক বাপেক আঁতৰিব লাগিব মোবাইলৰ পৰা চবৰ পকেটত থকা এইটো ডাঙৰ এটম বম যেনেকৈ হিৰোশ্বিমা নাগাচাকিত জ্বলাই দিলে তেনেকুৱা বম এটা আমাৰ লগত থাকে সৰু ল'ৰা ছোৱালীক যদি আঁতৰাই নিজৰ পৰা আঁতৰাব লাগিব মোবাইল যিখিনি কৈশোৰ কালৰ 9, 10 এনেকুৱা সেই ল'ৰা ছোৱালীখিনি মোবাইল চালে মাক বাপেকৰ বিৰাট অসুবিধা হয় কাৰ লগত কথা পাতিছে কি কথা আমাক সন্দেহ হ'ব এনেই সন্দেহ নকৰিব কাৰণ চিনেমা এখনৰ কথাও পাতিব পাৰে কিন্তু ভাল কথা কিতাপৰ কথা পাতিব পাৰে আপুনি মন দিব কি কথা পাতি আছে আপোনালোকৰ ছোৱালীজনী বা ল'ৰাটোৱে যদি কথা পাতি আছে তেতিয়াহ'লে নিশ্চিন্তে থাকক যে মোবাইলৰ গ্ৰাসত পৰা নাই আপোনালোকে চিন্তা কৰিব যেতিয়া আপোনালোকৰ ছোৱালীজনী কথা পতা বন্ধ হৈ যাব কথা পতা যেতিয়া ছোৱালীজনী বন্ধ হৈ যাব আপুনি মন দিলে শুনিব আহিবা এইটো হ'লে কিন্তু খাব না গম পাব যে মাক বাপেকতকৈ শাসন কৰা কোনোবা এজন ওলা বোলে হবি থেংক ইউ বহুত ধন্যবাদ আমাৰ ডেকা শক্তিটো ইমান উৎসাহ দেখি ভাল লাগিছে ডেকাক তুমি সঁচাকৈ আমাৰ ঘৰখনৰ কিন্তু হিৰ' দেই কাৰোবাৰ সন্তান কাৰোবাৰ ককায়েক কাৰোবাৰ ভায়েক তেওঁলোক কিন্তু হিৰ' তেওঁলোকে যদি সদায় নিচাৰ পৰা আঁতৰি থাকিব পাৰে তেওঁলোকৰ মাক সদায় সুৰক্ষিত ভনীয়ে সুৰক্ষিত বায়েক সুৰক্ষিত সকলো সুৰক্ষিত হ'ব ডেকা শক্তিটোৱে আমাৰ মূল শক্তি তেওঁলোক যিমানে ষ্ট্ৰং হৈ থাকিব আমাৰ অসম শক্তিশালী হৈ থাকিব চৰাইবাহী শক্তিশালী হৈ থাকিব আমাৰ ভাৰতবৰ্ষ শক্তিশালী হৈ থাকিব গতিকে যিমান পাৰি ডেকা শক্তিটো বেলেগৰ নিচাটো লগাব লাগে আমাৰ এই যি নিচা আমাৰ দিন থকা ফাৰ্মাচীত পায় সেইবোৰৰ পৰা আঁতৰি থাকিব লাগে মই আকৌ ভাবিছিলোঁ বোলো বেমাৰহে এনেকৈ বিয়পে নেকি হাত চাপৰি নিবিয়পে নেকি এফালে বজাইছে নেকি বিয়পি যায় যে চাপৰিকেইটা কৰোণাটোহে বিয়পে নেকি এনেকৈ এজনৰ পাৰে বজালে ভালকৈ বজাব লাগে থেংক ইউ আপোনালোকে এটা কথা মন কৰিছেনে বাৰু আমি আমাৰ ল'ৰা ছোৱালীবিলাকক সৰু ল'ৰা ছোৱালীবিলাকক মাকে সদায় এনেকৈয়ে লয়
মাকে এনেকৈ কঁকালত বহুৱাই লয় আপোনালোকে আজিৰ পৰা মন কৰিব হয়নে নহয় মাকে এনেকৈ লয় বাপেকে কিন্তু প্ৰায় বাপেকে এনেকৈ কান্ধত উঠাই লৈ ল'ৰা ছোৱালী আপোনালোকে মন কৰিছেনে নাই মাকে এনেকৈ কোলাত ল'ব কঁকালত লৈ এনেকৈ ভেজা দি কিবা কাম কৰিব বা কিবা বাপেকে কিন্তু সদায় এই দলধনত লয় কিয় লয় জানেনে গম নোপোৱাকৈ মাকে নিজৰ সন্তানক শিকায় মাকে যিমানলৈকে দেখিছে সন্তানকো সেই লেভেলটো গম নোপোৱাকৈ লৈ দেখুৱাই পৃথিৱীখন যে মই যেনেকৈ দেখিছোঁ পৃথিৱীখন তেনেকৈ মাকে শিকায় বাপেকে কান্ধত কিয় লয় জানেনে বাপেকে ল'ৰাটো বা ছোৱালীজনীক গম নোপোৱাকৈ শিকায় যে মই পৃথিৱীখন যিমানলৈ দেখিছোঁ তই মোতকৈ বেছিকৈ দে সেইকাৰণে দাঙি দিয়ে বোলা হয়নে থেংক ইউ অনুষ্ঠান নকৰোঁ অনুষ্ঠান আমি সামৰোঁ এটা কথা কৈ থাকোঁ হা জীৱনত আপোনালোকৰ যিমানেই দুখ নহওক কিয় চকুৰ পানী কেতিয়াও জমা কৰি নাৰাখিব কাৰণ জমা হৈ থকা পানী মেলেৰিয়া মহে কণী পাৰে থেংক ইউ সকলো ভালে থাকক বেহাৰ বাইক এনেকৈ মৰম দিয়ক আপোনালোকৰ মৰমৰ কাৰণে 10 বছৰ হ'ল আৰু আমাৰো আপোনালোকৰ শ্ৰদ্ধা থাকিল ভক্তি থাকিল সদায় ভালে থাকক অনুষ্ঠান সামৰিছোঁ আমাৰ মোহনে কিবা এটা গাই অনুষ্ঠানটো সামৰিব দুএষাৰ কৰি দাদা সঁচাকৈ আমি অনুষ্ঠান সামৰাৰ আগত সঁচাকৈ আপোনালোকক কি নাই এনেকৈ ক'লেতো নহ'ব ন হাত ভাঙাটো কথা সুধিছোঁ মোৰ তাৰ হাতখন যে ভাঙা আছিল দেখিছিলে কেটেকা বাইদেউ ঠিক কৰি দিলে এতিয়া আকাশদাহে ঠাণ্ডা মাৰি আছে কেটেকা বাইদেউ সদায় জীৱনত সাৱধান হৈ থাকিব দেই এতিয়া কিন্তু অপৰাধীৰ সংখ্যা বেছি ঠগবাজিৰ সংখ্যা বেছি আমাৰ মোহনে কোৱা নিচিনা আজিকালি সুবিধা পালে মানুহে মানুহক বেঙেনা দিয়ে বাঁহ দিয়ে পইচা দি ঠগে বাঁহ দিয়ে বুলি কয় হয়নে যে মোক 1000 টকা এটা বাঁহ দি দিলে কয়নে নকয় আমি এটাই আপোনালোকক অনুৰোধ কৰিলোঁ যে জীৱনত বহুতে বাঁহ দিব কিন্তু বাঁহ ঘূৰাই কিন্তু পেণ্ডেলৰ দাদাহঁতেহে নিব এই দাদাই ঘোষা পাৰি গাবলৈ দিছে ঘোষা পাৰি গাই দিওঁ নেকি হা জীৱ যাব ৰাম ভেটি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি সহযোগ সকলো একেলগে সহযোগ কৰিব বহি দিছে বহক মাতটো শুনিব পাৰিনে নহয় আমাৰ ঠিকে আছেনে মাতটো নাম শুনিব পাৰি হা লোৱা সীতা দেৱী ঐ মগঠি লোৱা যাই হাৰিব ঐ দামতি পকাইছে ঐ খুব মাতিলো কোনজনী মা জানিয়ে মানুহ আছে 5000 ওলাইছে 500 মান হলে ওইফালে আছে সকলোকে দেই অলপ সহযোগ কৰিব ওই হালতি বাড়িতে হালাবাই আছিলো ভালকে লগালে খেতা মাই গড বলো ভালকে লগালে খেতা এ মজা
নহয় না হালে মানে বহুত মানে 3-4 দিন পালো সেইটো গৈছে ও হালদি বাড়িতে হালাতে আসলো ভালো লগালে দাদা পুরো ভালো লগালে দাদা গুটে মৰিগা কৰা কৈছো দেই হে মৰিগা হসনালি হে মৰিগাৰ বুৱা এই হাত আপুনি কি গালে তা আপন ভাল যি ভাবে নাই ভাল হয়নে আমরা ভালকে ভাবিছে কয় বেয়াকে ভাবিছে এই মৰিগাঁৱৰ বুৱা হাবি সকলোকে কোনো মঞ্চৰ পৰা শ্ৰদ্ধা জনাইছে ভালে থাকে আকৌ এই চৰাই বাঢ়ি ছোৱালী বা কমলা ভনী ক'লে মনত পৰি গৈছে এই চৰাই বাঢ়ি ছোৱালী এই দোকান বুলি ভাবোতে এই চৰাই বাঢ়ি ছোৱালী দোকান বুলি ভাবোতে এই কমিটি বনালে তোমালোকে বেছি নানাচিবাতে ঘূৰি পৰিবা নহ'লে আকৌ ভেকুলী কৰিলে খালা খবৰে ভেকুলী কৰিলে খালা এইবোলে লাগছা মানে ভেকুলী কৰিলে খালা খবৰে ভেকুলী কৰিলে খালা এই আমাৰ কেকে চাই না বেলেগ ভয় খাই যাব কিবা ক'ব আমাৰ কেকে চাই দুজনী বিয়া কৰালে আমাৰো কেকে চাই দুজনী এজনী ঘৰত ওখ এজনী টিভি চাব সেইকাৰণে বগাওঁ আমাৰ কেকে চাই দুজনী বিয়া কৰালে তই যে ক'লি এজনী ঘৰত ওখ টিভিজনী চাব টিভিটোনো ইমান ওখ এই আমাৰ কেকে চাই দুজনী বিয়া কৰালে ও মোলৈ নপৰে মঞ্চত বহু পানীয় দৰ্শক দেখা পাইছে পাইছিকে ও তোমাৰ গাল ও দুখ ও ভাবিলে ও চিলি এইফালে শুনি আছে নে ও কলিয়া ডাঙৰ কান্দে আমাৰ লগতে বাদ্যযন্ত্ৰ একো নাই ন আমি এনেকৈ উপাৰ্জনে গাইছোঁ ট্ৰেডিশ্যনেল ডুবেশ্যনৰ গাইছোঁ সহযোগ খালি অকণ মানে সাহস পাম Happy